যেতিয়া আপোনালোক আছিল জুবিন গাৰ্গৰ সৈতে আৰু যেতিয়া সিদ্ধাৰ্থ শেখৰহঁত জুবিন গাৰ্গৰ সৈতে আছিল সেই দুইজন জুবিনৰ মাজত আপোনালোকে পাৰ্থক্য দেখিছিল? সাংঘাতিক পাৰ্থক্য আছিল। তেতিয়া মই তাৰ যেতিয়া ভইচটো শুনা পাইছিলোঁ তেতিয়া গম পাইছিলোঁ এইটো সাংঘাতিক ছিংগাৰ। তাৰমানে একচুৱেলি তাৰ যেতিয়া সি গান গাই দিলে গানটোৰ বিউটিটো বেলেগ হৈ পৰিল। তেতিয়া জুবিনৰ দীঘল চুলি, তেতিয়া জুবিনৰ দীঘল চুলি, এটা একদম ৰঙা বগা ল'ৰা। যেতিয়া প্ৰথম অনামিকা এলবামটো সি ৰেকৰ্ড কৰিছে তেতিয়া মোক সি ক'লে এদিন যে শান্তনু এনেকুৱা মোৰ এলবামটো জখলাবন্ধাত বাজি আছে। মানে এতিয়া যিটো ভাইৰেল শব্দ, ভাইৰেলটো এতিয়া মানে জখলাবন্ধাত বাজিলে ভাইৰেল, তেতিয়া জখলাবন্ধাত বাজিলে। জুবিন গাৰ্গৰ সহযোগী হিচাপে যেতিয়া এই শেখৰ আহিল, সিদ্ধাৰ্থ আহিল, তাৰপিছত কিন্তু সকলোখিনি শেষ হৈ গ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গক কেৱল সিদ্ধাৰ্থই ফিটা কাটিবলৈ লৈ যায় টকাৰ বিনিময়ত। তাৰ ফিটা কটাৰ বাবদ বোলে সিদ্ধাৰ্থৰ কিবা এটা ডিমাণ্ড আছিল। মায়া গীতটোতো যোনটো বাজি থাকে সেই গীতটোত মই গীটাৰ বজাইছোঁ। পিছৰ ফালে জুবিনৰ দেখিছোঁ এইবোৰ বস্তু নাইকিয়া হ'ল। মানে সিদ্ধাৰ্থ অহাৰ পিছৰ পৰা আৰু জুবিনৰ কাষ চাপিব কোনো নোৱাৰা হ'ল। তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিব ধৰিলে। আমি কেতিয়াও ভবা নাছিল যে ইয়াৰ মানে এইখন পিকচাৰৰ পিছত যে এনেকুৱা এটা চক্ৰান্ত এটা চলি আছে। নমস্কাৰ, মোৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এজন বিশেষ ব্যক্তিৰ সৈতে কথা পাতিম। তেওঁ আন কোনো নহয়, জুবিন গাৰ্গৰ মিউজিক বেণ্ডৰ দীৰ্ঘদিনৰ সহযোগী আৰু অসমৰ আগশাৰী গীটাৰিষ্ট শান্তনু বৰুৱা। শান্তনু, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। শান্তনু গীটাৰখন লৈ আছে, লৈ আছোঁ, খুব সুন্দৰ। জুবিনৰ এটা জনপ্ৰিয় গীত যিটোত আপুনি জুবিন গাৰ্গৰ সৈতে সহযোগিতা কৰিছিল, গীটাৰ যদি অকণমান আমি শুনো। সহযোগিতা মানে এইটো গানটো খুব বেছি ফেমাছ হৈছিলে এইটো গান। হয়, আৰু এইটো গানটো আছিলে আই লাভ ইউ বুলি ক'লোঁ মই। সুন্দৰ সুন্দৰ। এইটো গানটো যেনেকৈ জুবিন গাৰ্গৰ সেইদৰে জনপ্ৰিয় গীতত শান্তনু দা আছিল। শান্তনু দা, আজি বহু কথা পাতিম। জুবিন গাৰ্গৰ সৈতে কেতিয়া প্ৰথম পৰিচয় হৈছিল? কেতিয়াৰ পৰা জুবিন গাৰ্গ বেণ্ডত আপুনি জড়িত হৈ পৰিছিল? জুবিনক মই প্ৰথম লগ পালোঁ আমাৰ ইউথ ফেষ্টিভেলত। গুৱাহাটী ইউনিভাৰ্চিটিত মই দৰং কলেজৰ পৰা তেতিয়া আহিছিলোঁ জইন কৰিবৰ কাৰণে। আৰু তেতিয়াই জুবিন গাৰ্গেও বি কলেজৰ পৰা ৱেষ্টাৰ্ণ কম্পিটিশ্যন এটাত গীত জইন কৰিবৰ কাৰণে আহিলে। আৰু সি সেই কম্পিটিশ্যনটোত ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। আৰু গীতটো আছিলে গানে কি আনে। সেই গানটো সি ট্ৰান্সলেট কৰি পেলাই ইংলিছ ভাৰ্চনটো গাই পেলাই সি প্ৰথম পুৰস্কাৰ পায়। তেতিয়া তাৰ লগত মোৰ চিনাকি হয়। আৰু তাৰপিছত মই তেতিয়া তেজপুৰতে আছিলোঁ। আৰু ঠিক তাৰপিছৰ পৰা মই তেজপুৰৰ পৰা যেতিয়া গুৱাহাটীলৈ শ্বিফ্ট কৰিলোঁ, পঢ়িব বুলি আহিলোঁ। আৰু সেইখিনিৰ পিছত জুবিন গাৰ্গক মই একেৰাহে মোৰ ৰেকৰ্ডিং ষ্টুডিঅ' ছেশ্যনবিলাকত লগ পালোঁ। আৰু তেনেকুৱা এটা উল্লেখ কৰিব লাগিব, এটা গীত আছিল য'ত যেতিয়া জুবিনৰ অনামিকা আৰু মাই এলবাম এইবোৰ ওলোৱাই নাছিলে। আৰু সেই গীতটোত মোৰ এজন বন্ধু, তেওঁৰ নাম আছিল চিন্তামণি দাস। তো চিন্তামণিৰ থ্ৰুদি জুবিনৰ খুব ভাল ফ্ৰেণ্ড আছিল। জুবিন চিন্তামণিৰ লগত ভাল বন্ধু আছিলে। আৰু সেইখিনি সময়ত আমি চিন্তামণিৰ সেই তুমি যোন দেখোন সেই গীতটো মই যেতিয়া ৰেকৰ্ডিং হৈছিল আমাৰ অডিটেক ষ্টুডিঅ'ত চৰ্দাৰ ভূপেনুজী দাদাৰ নেতৃত্বত, তো সেই এৰেঞ্জমেণ্টত সেই গীতটোত ৰেকৰ্ডিং হওঁতে জুবিনে তেতিয়া অনামিকা মায়া গোৱা নাছিলে, ওলোৱা নাছিলে এলবামটো। তেতিয়া সেই জুবিনে যোন দেখোন সেইটোত এটা হাৰমনি পাৰ্ট এটা গাইছিলে। তেতিয়া মই তাৰ যেতিয়া ভইচটো শুনা পাইছিলোঁ তেতিয়া গম পাইছিলোঁ এইটো সাংঘাতিক ছিংগাৰ। তাৰমানে একচুৱেলি তাৰ যেতিয়া সি গান গাই দিলে গানটোৰ বিউটিটো বেলেগ হৈ পৰিলে। মানে জুবিন গাৰ্গ জুবিন নহওঁতে আপোনাৰ বন্ধু? জুবিন যেতিয়া অনামিকা মায়া যেতিয়া তাৰ এলবাম যেতিয়া প্ৰথম অনামিকা এলবামটো সি ৰেকৰ্ড কৰিছে তেতিয়া মোক সি ক'লে এদিন যে শান্তনু এনেকুৱা মোৰ এলবামটো জখলাবন্ধাত বাজি আছে বোলে। তেতিয়া মানে আমাৰ জখলাবন্ধাটোত যদি কেছেটবোৰ বাজি থাকে তেতিয়াহ'লে গম পায় যে গোটেই অসমে
মানে গান গীতবোৰ এলবামটো লাহে লাহে হিট হ'বলৈ গৈ আছে মানে এতিয়া যিটো ভাইৰেল শব্দ ভাইৰেলটো এতিয়া মানে জখলা বন্ধাত বাজিলে ভাইৰেল তেতিয়া জখলা বন্ধাত বাজিলে যে গোটেই এলবামটো হিট হোৱা বুলি মানে জুবিন গাৰ্গে আপোনাক আহি ক'লে মোৰ অনামিকা জখলা বন্ধাত বাজি আছে সেইটো যোৰহাটৰ পৰা বাছেৰে গুৱাহাটীলৈ আহিছিলে তেতিয়া আপুনি কি ক'লে তেতিয়া মই কৈছিলোঁ ভাল কথা ভাল খবৰ তাৰপিছত আৰু ঠিক তেনেকেই তেতিয়া প্ৰথম বেণ্ডটো জুবিনৰ এটা বেলেগ আছিলে তাত এই ডনি হাজৰিকা আৰু এনেকুৱা ভাস্কৰ এতিয়া সি একচুৱেলি ঢুকালে এনেকৈ এটা ডিব্ৰুগড় বেছ ল'ৰা কেইজনমান আৰু এনেকুৱা ধৰণৰ বেণ্ডটো প্ৰথমতে আৰম্ভ কৰিলে তাৰপিছত তেতিয়া তাৰ সেইখিনি মুহূৰ্তত সি প্ৰগ্ৰেম চগ্ৰেম সেই ফাৰ্ষ্ট বেণ্ডটোত কৰাৰ পিছত কিবা কাৰণত সেই বেণ্ডটো সলনি হোৱাৰ লগে আমাৰ বেণ্ডটো আমি মানে মই তাতে সোমালোঁ বুলবুল দা আহিলে তাৰপিছত ৰিণ্টু দাও ঢুকালে ৰিণ্টু দা বুলি ড্ৰামাৰ এজন আছিলে এনেকৈ আমাৰ সেই বেণ্ডটোৰ পৰিচালক যিটো মেনেজাৰ বুলি কয় সেই পবিত্ৰ মাৰ্ঘেৰিটাৰ সেই বেণ্ডটোত মেনেজাৰ হিচাপে তেখেতে গোটেইখিনি পৰিচালনা কৰিলে আৰু ঠিক সেইখিনি সময়তে জুবিনৰ এটাৰ পিছত এটাকৈ এলবামবিলাক আৰম্ভ হৈছিলে তেতিয়া পাখি এলবামটো তাৰপিছতেই আৰম্ভ হ'ল তাৰপিছত লাহে লাহে মুখা এইবোৰ চবতে মই আপোনাৰ এতিয়া মনত পৰাত কোনকেইটা জনপ্ৰিয় এলবামত আপুনি মিউজিকত আছিল মই পাখিত আছিলোঁ তাৰপিছত মুখা মায়া গীতটোতো যোনটো বাজি থাকে সেই গীতটোত মই গীটাৰ বজাইছোঁ পিছত কিন্তু ফাৰ্ষ্ট যোনটো মায়া অনামিকাত ওলাইছিলে সেইটো অলপ ৰিটেক কৰিলে ৰিমেক কৰিলে সি তেতিয়া সেই গীতটোত মই বুজালোঁ গীটাৰ আৰু তাৰপিছৰ প্ৰায় যন্ত্ৰ তাৰপিছত তাৰ ছবিবিলাক তেনেকুৱা ধৰণৰ প্ৰথমটো তুমি মোৰ মাথো মোৰ তাতো বজালোঁ হিয়া দিয়া নিয়া দাগ এনেকুৱা ধৰণৰ যিমান দীনবন্ধু যিকেইখন গীটাৰ মণ্ডলে গীতটোতো মই গীটাৰ বজোৱা তেনেকুৱা ধৰণৰ আৰু এটা ইণ্টাৰেষ্টিং কথা ক'ব লাগিব এইটো চাগে অসমৰ বহুত মানুহে নাজানে যে নাইলন ষ্ট্ৰিং গীটাৰ যোনখন ক্লাছিকেল গীটাৰ বুলি কওঁ আমি এই গীটাৰখন প্ৰথম জুবিনে সেই পাখি এলবামৰ পাখি পাখি এই মন বুলি যোনটো গীত আছে তাৰ 2 নম্বৰ যোনটো মিউজিক আছে যিটো আমি ছেকেণ্ড ইণ্টাৰলিউড বুলি কওঁ সেইটোত ব্যৱহাৰ কৰিছিলে আৰু সেইটোৱেই মই ভাবোঁ অসমৰ প্ৰথম গীত হ'ব যিটোত প্ৰথম নাইলন ষ্ট্ৰিং গীটাৰ ব্যৱহাৰ আছিলে সেইটোত মই বজাইছিলোঁ গীটাৰ আপুনি বজাইছিল অকণমান বজাই দিবনে গীতটি গীতটো পাখিত আছে হয় খুব জনপ্ৰিয় গীতবোৰ শান্তন দাই কৰিছিল পাখি 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 এই মন পাখি লগা মন পাখি মেলি উৰি এটা মিউজিক দিবা এই গীতটোত আৰু এটা কথা ক'ব লাগিব যে এই গীতটোত মই জীৱনৰ প্ৰথমবাৰৰ কাৰণে মেণ্ডেলিনৰ পাৰ্টটো মই বজাইছিলোঁ মোৰ জীৱনৰ প্ৰথম মেণ্ডেলিন বজোৱা গীত এইটোৱেই জুবিনৰ সৈতে আৰু আপোনাৰো জীৱন মেণ্ডেলিনৰ এণ্ট্ৰিটো মই জুবিনৰ পাখি পাখি এই মন গীতটোৰ দ্বাৰা আৰম্ভ কৰিছিল দাদা খুব জনপ্ৰিয় গীতত আপোনালোক আছিলোঁ তেতিয়া জুবিন গাৰ্গৰ সোণালী দিন আছিল তেতিয়া জুবিনৰ দীঘল চুলি এটা একদম ৰঙা বগা ল'ৰা ঠিক আছে সেইখিনি সময়ত মোৰো এটা ট্ৰেণ্ড আছিল মই জুবিনৰ সমসাময়িকভাৱে জুবিনৰ হয়তো সেইকাৰণেই মোৰ লগত চিনাকি আছিল যিটো সময়ত মই জুবিনৰ লগ পাইছিলোঁ তাৰো চুলি দীঘল আছিলে ইউনিভাৰ্চিটিত মোৰো চুলি দীঘল আছিলে দুটাৰে চুলি দীঘল আছিলে চ' এনেধৰণে তাৰপিছত সি মোক বজোৱাটো সম্ভৱ খুব লাইক কৰে সেইকাৰণে তাৰপিছৰ পৰা সি মোক প্ৰত্যেকখন চিনেমা প্ৰত্যেকখন এলবামতে সি মোক মাতিছিলে বজাবৰ কাৰণে তো দাদা যদি শেহতীয়াকৈ আমি দেখিলোঁ জুবিন গাৰ্গৰ সহযোগী হিচাপে যেতিয়া এই শেখৰ আহিল সিদ্ধাৰ্থ আহিল তাৰপিছত কিন্তু সকলোখিনি শেষ হৈ গ'ল আৰু এতিয়া অসমবাসীয়ে সকলো হেৰুৱাই পেলালে এতিয়া সেইটো এটা দুৰ্ভাগ্যজনক অতি দুৰ্ভাগ্যজনক আৰু এইটো এটা মানে মোৰ ভিতৰতো মোৰ খুবেই খং এটা আছে ভিতৰত যিহেতু জুবিন এনেকুৱা এটা সত্তা আছিল যিটোক মানুহে যোনে বুজি পাইছিল সেইখিনি সময়ত সেই মুহূৰ্তত সেইটো এটা তেওঁলোকে ভালকৈ বুজি পাইছিল যিহেতু মই তাৰ প্ৰথম এলবাম নোলাওঁতেই তাক মই বুজি পাইছিলোঁ যে সেই চিন্তামণি দাসৰ গীতটোত তুমি যোন এখন গীতটোত হাৰমনাইজ কৰোঁতে তাৰ কোৱালিটিৰ কথা মই তেতিয়াই উপলব্ধি কৰিব পাৰিছিলোঁ আৰু ঠিক পিছৰ ফালে যেনেকুৱা কিছুমান এনেকুৱা ধৰণৰ মানুহে সোমালে জুবিনৰ বেণ্ডত যিটো আমি দেখিলোঁ যে যোনকেইজন এতিয়া বৰ্তমান জেলত আছে তেওঁলোকে জুবিনক খুলি খাই পেলালে আৰু
আমি কেতিয়াও ভবা নাছিল যে ইয়াৰ মানে এইখন পিকচাৰৰ পিছত যে এনেকুৱা এটা চক্ৰান্ত এটা চলি আছে কিন্তু কেতিয়াবা মানে ঘুনুঘানাকৈ শুনা পাইছোঁ যে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিছ তেওঁলোকৰ আছে কিন্তু সেইবিলাক ক'ব পৰা নাছিলোঁ তেতিয়া সেইখিনি মুহূৰ্তত জুবিন গাৰ্গক নাইকিয়া কৰি দিয়াত বহু ষড়যন্ত্ৰ চলি আছিল মই ভাবোঁ জুবিন গাৰ্গৰ খুব সুবিধা ল'লে জুবিন গাৰ্গৰ পৰা যিখিনি তেওঁলোকে মানে যিখিনি জুবিনক যেনে ধৰণে ৰাখিব লাগিছিল তেনেধৰণে ৰাখিবতো নোৱাৰিলে এক নম্বৰতে দ্বিতীয়তে তেওঁৰ পৰা খুব পইচা পাতিৰ বাকী ফাইনেন্সিয়েলি হওক যিখিনি জুবিনৰ সুবিধা যিখিনি আছিলে জুবিনটো সৰল মনোভাৱৰ মানুহ থকাৰ কাৰণে সেইবোৰ কেতিয়াবা হয়তো জুবিনৰ দৃষ্টিত সেইবোৰ ধৰাই নপৰিলে আৰু সেই সুবিধাটো তেওঁলোকে লৈ পেলাই জুবিনক শেষ কৰি পেলালে আৰু ভাল মানুহখিনি দাদা চাইডলাইন কৰি পেলালে নেকি জুবিনৰ ওচৰত ঠিক সেইখিনি সময়ত এটা এনেকুৱা ধৰণৰ হ'ল যে বেণ্ড মেম্বাৰ চেঞ্জ হ'ল আৰু ঠিক আমিও মই প্ৰায় 17 বছৰে তাল বজোৱাৰ পিছত আমি লাহে লাহে পবিত্ৰ মাৰ্ঘেৰিটা যোৱাৰ পিছত ট্ৰেছমিটলক লগ পালোঁ তাৰপিছত লাহে লাহে গ্ৰুপটো সলনি হোৱাৰ পিছত তাৰ মেম্বাৰবিলাক বেলেগ হৈ গ'ল পিছত আমি গ্ৰুপটো চলাৰ সময়ত আমাৰ ঠিক সেইখিনি 2005 মানত সেইখিনি সময়ত আমি দীপকেশ বৰভাই আৰু ৰাজাহঁতে নতুনকৈ এইটো একচুৱেলি মানস অভিনয়ে কৰিছিলে এটা বেণ্ড যাত্ৰা বুলি সেইখিনি সময়তেই ৰাজা বৰুৱা দীপকেশ আৰু এনেকৈ নতুনকৈ এটা বেণ্ড ফৰ্ম হৈছিলে আৰু সেই বেণ্ডটো খুব ধুনীয়া আছিলে সেই বেণ্ডটো গৈ থকাৰ পাছত আকৌ ৰিফৰ্ম হৈ গ'ল বেণ্ডটো তেতিয়া ট্ৰেছমিটলৰ পিছত সিদ্ধাৰ্থ তাত আহিলে মানে সিদ্ধাৰ্থ অহাৰ পিছৰ পৰা আৰু জুবিনৰ কাষ চাপিব কোনো নোৱাৰা হ'ল তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিব ধৰিলে সেইবোৰ আমি শুনা পাওঁ যে তেখেতসকলৰ খুব ব্যৱহাৰটো ভাল নহয় বুলি কোনোবাই আমাৰ আগত কেতিয়াবা কৈছিলে আৰু পিছত জুবিনৰ সৰলতাৰ ওপৰত হয়তো এটা ডাঙৰ সুযোগ হিচাপে তেওঁলোকে গ্ৰহণ কৰিলে মোৰ এনেকুৱা অনুভৱ হয় আৰু শেখৰ হয় বৰ ডাঙৰ মিউজিচিয়ান বুলি দাবী কৰি জুবিনৰ কাষতে আছিল হয় শেখৰৰ বিষয়ে মই বিশেষ মানে আগতে জনা নাছিলোঁ পিছতহে মানে গম পালোঁ যে তাৰ এনেকুৱা ধৰণৰ কিছুমান এলিগেশ্যন তাৰ ওপৰত আহিলে আৰু ঠিক তেতিয়া মই নিজে অভিভূত হ'লোঁ যে এই ল'ৰাটো এনেকুৱা হ'ব পাৰেনে আৰু এতিয়া যিহেতু তেওঁলোক এতিয়া কাছাৰীৰ ভিতৰত আছে এখন হেৰিৰ ভিতৰত আছে আৰু ইয়াৰ এটা ন্যায় এটা খুব গোটেই অসমৰ ৰাইজে গোটেই ক'বলৈ পৃথিৱীয়ে বিচাৰি আছে যে ইয়াৰ এটা ন্যায় হ'ব লাগে আৰু ইয়াৰ মাজত বিভিন্ন ধৰণৰ ঘটনা এনেকুৱা ধৰণৰ কিছুমান ঘটনাও আছিলে যিবোৰ ঘটনা হয়তো আমি এটা সৰু ছিটিঙত শেষ কৰিব নোৱাৰিম সেইটো এই গোটেইবিলাক ক'বৰ কাৰণে আমি এটা ডাঙৰ ছিটিং ভালকৈ এদিন আকৌ বহিলে এইবোৰ কথাও আমি বিশ্লেষণ কৰিব মানে বহু ৰহস্য থাকি গ'ল বহুত তেনেকুৱা ধৰণৰ কথা থাকি গ'ল যিবোৰ ধন্যবাদ যেতিয়া আপোনালোক আছিল জুবিন গাৰ্গৰ সৈতে আৰু যেতিয়া সিদ্ধাৰ্থ শেখৰহঁত জুবিন গাৰ্গৰ সৈতে আছিল সেই দুইজন জুবিনৰ মাজত আপোনালোকে পাৰ্থক্য দেখিছিল সাংঘাতিক পাৰ্থক্য আছিলে তাৰমানে প্ৰথমতে জুবিন গাৰ্গে এটা বস্তু মই আজি কৈ দিওঁ যেতিয়া আমি জুবিন গাৰ্গৰ লগত বহিছোঁ হয়তো কিছুমান ভিডিঅ'ত তুমি কেতিয়াবা দেখা পাবা আমি যোনবোৰ মিউজিচিয়ানে বহিছিলোঁ এটা গানৰ মাজত আমাক ইণ্ট্ৰডিউচ কৰিছিলে এয়া গীটাৰ বজাইছে শান্তনু বৰা বেছ গীটাৰ বজাইছে বুলবুলে আৰু ড্ৰামত আছে প্ৰান্তিক ফুকন কীবৰ্ডত আছে ডনী হাজৰিকা আৰু পাৰ্কাশ্যনত আছে উত্তম সোণোৱাল এনেধৰণে চবকে এটা ইণ্ট্ৰডাকশ্যন দিছিলে পিছৰ ফালে জুবিনৰ দেখিছোঁ এইবোৰ বস্তু নাইকিয়া হৈ গ'ল হয়তো সি ছেটিছফাইড হোৱাই নাছিল চাগে এনেকুৱা ধৰণৰ মানে শেখৰহঁতক লৈ শেখৰহঁতৰ পিছৰ বেণ্ডটোৰ পিছত মই কোনো লাইভ শ্ব'ত দেখা পোৱা নাছিলোঁ যে শেখৰহঁতক চিনাকি কৰি দিয়া হয় য'তে আপোনালোকে জুবিন গাৰ্গৰ সৈতে কিন্তু আছিল এজ এ প্ৰফেশ্যনেল মিউজিচিয়ান হিচাপে আছিল নাই আমি তাৰ লগত খুব বন্ধু হিচাপে বন্ধুত্ব সুলভ আমাৰ প্ৰফেশ্যনেল বস্তুটোতকৈ এতিয়া ধৰক জুবিন গাৰ্গে বহুত এনেকুৱা বৃদ্ধাশ্ৰমৰ কাৰণে কিছুমান অনুষ্ঠান কৰিছিল যিবোৰত আমি কোনো পইচা পাতিৰ প্ৰশ্নই নাহিছিলে আমাক মাতিলেই মই গৈ পেলাই মই মেক্সিমাম বজাইছিলোঁ যে অকল গীটাৰখন লৈ পেলাই জুবিনৰ লগত সংগত কৰিছিলোঁ তেনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান কেতিয়াবা আমি যোনবোৰ অন্ধ স্কুলৰ কাৰণেও কাম কৰিছিলোঁ বজাইছিলোঁ আৰু এনেকুৱা ধৰণৰ জুবিনৰ এটা ডনেশ্যন নাইবা সি মানুহক সহায় কৰি খুব ভাল পাইছিলে সেইকাৰণে পিছৰ ফালে এনেকুৱা ধৰণৰ হৈছিল যে জুবিন গাৰ্গৰ যোনটো
ষ্টুডিঅ' হয়। বৰ্তমান জোনালীত যোনটো ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'টোত মানুহৰ ভিৰ লাগি থাকে তাতে বোলে প্ৰেছক্ৰিপশ্যন লৈও আহে মানুহে হয় সহায়ৰ কাৰণে তেনেকুৱা ধৰণৰ এনেকুৱা এজন মানুহক মানে এই সত্তাটোক যে এনেকৈ মৃত্যু হ'ব নাইবা এনেকুৱা ধৰণৰ তাৰ এনেকুৱা এটা সংবাদ পাম বুলি মই কেতিয়াও আপোনালোকে মানুহৰ সহায়ৰ বাবে ফ্ৰী বিনা পইচা আপোনালোকে গৈছিল জুবিন গাৰ্গো গৈছিল জুবিন গাৰ্গ পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গক কেৱল সিদ্ধাৰ্থই ফিটা কাটিবলৈ লৈ যায় টকাৰ বিনিময়ত সেইটোও শুনিছোঁ মই যে বিভিন্ন শ্বপিং মলেই হওক বিভিন্ন অনুষ্ঠান হওক তাৰ ফিটা কটাৰ বাবদ বোলে সিদ্ধাৰ্থৰ কিবা এটা ডিমাণ্ড আছিলে হয় তো সেইবোৰ কথা পিছতে গম পালোঁ সেই যে সিদ্ধাৰ্থই লোৱা ধনটো জুবিন গাৰ্গে পায় বুলি আপোনাৰ বিশ্বাস আছিলনে সেইবোৰ গোটেই কথাবোৰ মই যিহেতু এতিয়া আমি ফেচবুকটো চাই থাকোঁ বিভিন্ন নিউজ চেনেলৰ যিবোৰ বা বাতৰি সেইবোৰ আমি যেতিয়া চাওঁ তেতিয়া তাৰ পৰা গম পালোঁ যে গোটেই বস্তুটো এনেকুৱা ধৰণত এটা চলি আছিলে যিটো বস্তু হয়তো সেইখিনি সময়ত আমি বেলেগ ধৰণত ব্যস্ত হৈ থকাৰ কাৰণে হয়তো সেইবোৰত আমি মনোযোগ দিব পৰা নাছিলোঁ কিন্তু পিছত যেতিয়া গম পাইছোঁ এইটো খুব দুখ পাইছোঁ কথাটো যে এনেকুৱা হ'ব নালাগে কেতিয়াও এজন ইমান হয়তো ছেকেণ্ড আৰু এজন জুবিন গাৰ্গৰ যিখিনি কোৱালিটি আছিলে আৰু সেই কোৱালিটিৰ আৰু এজন মই মোৰ জীৱনত ছেকেণ্ডবাৰ পাম বুলি ভবা নাছিলোঁ আৰু মই ধন্য যে মই জুবিন গাৰ্গৰ লগত ইমান কেইটা বছৰ একেলগে বিভিন্ন ৰেকৰ্ডিং অনুষ্ঠান সেইবোৰত মই বজাই পেলাই বজোৱাৰ সুযোগটোৰ কাৰণে মই নিজেই খুব ছেটিছফাইড আৰু হয় দাদা আৰু এটা জনপ্ৰিয় গীতৰ অকণমান কলি শুনো তাৰপিছত আপোনাক বিদায় দিম ঠিক আছে মই বজোৱা আমি যেন যন্ত্ৰ হয় তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান এই যন্ত্ৰটো আমি শুনো নেকি যন্ত্ৰটো অকণমান এটা লাইন মই অকণ গাই দিছোঁ হয় 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 শান্তনুদাই বজাই থাকিব আমি কৈছোঁ এইদৰে শান্তনুদাই বজাই থাকিব লাগিব এইদৰে জুবিনক জীয়াই ৰাখিব লাগিব শান্তনুদাহঁতৰ দৰে যিসকল সঁচা সংগীতৰ সাধক যিসকলে জুবিন গাৰ্গক অন্তৰৰ পৰা ভাল পায় গতিকে তেওঁলোকে এইদৰে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে যি সময়ত একাংশই জুবিন গাৰ্গক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি জুবিন গাৰ্গক শেষ কৰিলে আৰু বৰ্তমান তেওঁলোক আছে জেলত তেওঁলোকে পাব লাগিব উচিত কঠোৰ শাস্তি এইসকল মিউজিচিয়ানে তাকে কামনা কৰিছে সুন্দৰ শান্তনুদা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ